আজি অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্মদিন। অম্বিকাগিৰি ৰায়চৌধুৰী এজন সাধাৰণ মানুহ নাছিল, কিন্তু তেওঁ সাধাৰণ জীৱন যাপন কৰিছিল। তেওঁৰ আকাংক্ষা আছিল উচ্চ, কিন্তু সেই উচ্চ আকাংক্ষা তেওঁ দেখুৱাবৰ কাৰণে নাছিল, তেওঁৰ হৃদয়ত আছিল। তেওঁৰ একমাত্ৰ পণ আছিল যে অসম মাতৃক কেনেধৰণে বিশ্বত এখন জিলিকা, এটা জাতি, এখন ঠাই, এখন দেশ হিচাপে গঢ়ি তুলিব পাৰে। আৰু সেই যি কি নহওক, অম্বিকাগিৰি ৰায়চৌধুৰীৰ ব্যক্তিত্বৰ কথা যদি আমি আলোচনা কৰিবলৈ যাওঁ বা পৰিলক্ষিত হয় যে তেওঁ চৰিত্ৰত সদায় বিপৰীতধৰ্মী আদৰ্শ কিছুমান তেওঁ দেখিবলৈ পোৱা যায়। বিভিন্ন ভাষা গোষ্ঠী, জনগোষ্ঠী, জাতি, উপজাতি আৰু জাতিৰ সমাজ আৰু সংস্কৃতিৰ সমন্বয় গঢ় লৈ উঠিছে। এক অসমৰ বৰ্ণিল অসমীয়া জাতি আৰু বৈচিত্ৰ্যপূৰ্ণ অসমীয়া সংস্কৃতি, ধৰ্ম, ভাষা আৰু সাংস্কৃতিক বৈচিত্ৰ্যতাৰে পূৰ্ণ অসমৰ স্বাভিমান ৰক্ষা কৰাৰ বাবে আমি জাত পাতৰ এলান ঢুকলীয়া মামৰবোৰ ধুই নিকা কৰোৱা হওক। অসম সাহিত্য সভাৰ ৰাইজৰ হকে ৰাইজৰ সেৱাত মনোনিৱেশ কৰা এটি অনুষ্ঠান হৈছে ধলপুৰ শাখা সাহিত্য সভা। এই সভাৰ উদ্যোগত আৰু বিশেষকৈ আজি এটি কথা যদি মোৰ ভুল হোৱা নাই, আজি যিখন প্ৰাংগণত অসমৰ এগৰাকী অন্যতম অগ্ৰণী বলিষ্ঠ কণ্ঠ অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ 135 বৰ্ষীয় জন্ম দিৱস উদযাপন কৰা হৈছে। এটি আমাৰ এই অঞ্চলৰ অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান ভেলাইমৰা প্ৰাথমিক বিদ্যালয়, যিটি অনুষ্ঠানত ইতিমধ্যে 100 বছৰত ভৰি দিছে। যদি মোৰ ভুল হোৱা নাই, এই বিদ্যালয়খনৰ ফলকখনত স্থাপিত 1921 চন লিখা আছে। গতিকে শতবৰ্ষত ভৰি দিয়াৰ পূৰ্বে ধলপুৰ শাখা সাহিত্য সভাই এই বিদ্যালয়খনৰ গৌৰৱ গৰিমা উপলব্ধি কৰাত আজি যি অনুষ্ঠানৰ উদ্যোক্তা হিচাপে এই অনুষ্ঠানটি ৰূপায়ণ কৰাত আগভাগ ল'লে, এই আপাহতে মই ধলপুৰ সাহিত্য সভাৰ সমূহ বিষয়ববীয়াৰ লগতে এই গাঁৱৰ ৰাইজৰ ওচৰত মোৰ শত সহস্ৰ প্ৰণিপাত জনাইছো। আজি চেতনা দিৱস, যিজন ব্যক্তিৰ পুৰাটো জীৱন অসমবাসীক জাতীয় চেতনাৰে উদ্বুদ্ধ কৰাত বিশেষভাৱে আগভাগ লৈছিল। বহু ঘাত প্ৰতিঘাত সংঘাত তেখেতে পাৰ কৰি গৈছিল। আজি আলোচনা চক্ৰৰ তথা সঞ্চালক তথা এই অনুষ্ঠানৰ সভাপতিৰ আসন অলংকৃত কৰা ধলপুৰ শাখা সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি ডক্টৰ মীনেশ্বৰ দলে মহোদয় প্ৰমুখ্যে আজিৰ এই অনুষ্ঠানৰ বিভিন্ন কাৰ্যসূচীত বিশেষ দায়িত্বৰে ৰূপায়ণ কৰা বন্তি প্ৰজ্বলক শ্ৰীযুত ভূপেন দলেদেৱ,
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ মুখ্য শ্ৰদ্ধাঞ্জলি জ্ঞাপক শ্ৰীযুত দেৱেন শইকীয়াদেৱ আৰু এই আজিৰ অনুষ্ঠানৰ উদ্বোধক আমাৰ ধলপুৰ অঞ্চলৰ গৌৰৱ অন্য এগৰাকী সাহিত্যসেৱী সমাজ সংগঠক সমাজকৰ্মী ব্যক্তি শ্ৰদ্ধাৰ শ্ৰীযুত লক্ষ্য হাজৰিকাদেৱ প্ৰমুখ্যে মঞ্চত আসীন হৈ থকা শ্ৰদ্ধাৰ ভোগেশ্বৰ দত্তদেৱ মোৰ শিক্ষাগুৰু সাহিত্যিক পেঞ্চনাৰ অসমৰ এগৰাকী বিশিষ্ট লেখক আমাৰ ধলপুৰবাসীৰ গৌৰৱ শ্ৰীযুত পূৰ্ণানন্দ ভূঞা ছাৰ সমন্বিতে শ্ৰদ্ধেয় ৰাইজ মই মোৰ ক'বলগীয়া কথাখিনিৰ পূৰ্বে মোক এটি বিষয় নিৰ্ধাৰণ কৰি দিয়া হৈছে বিষয়টি আপোনালোকে ইতিমধ্যে গম পাইছে বিষয়টি হৈছে সাম্প্ৰতিক সময়ত অম্বিকাগিৰি ৰায়চৌধুৰীৰ চিন্তা কৰ্ম আৰু আদৰ্শৰ প্ৰাসংগিকতা এই সম্পৰ্কত মই অতি সংক্ষেপে তেখেতৰ চিন্তা চেতনাৰ কিছু দিশ আপোনালোকৰ আগত অৱগত কৰিম যাতে এইগৰাকী ব্যক্তিৰ বিষয়ে আপোনালোক আৰু অধিক জানিবলৈ অনুপ্ৰাণিত হয় কিন্তু তাৰ পূৰ্বে অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ দেৱে নিজকে কি বুলি তেখেতে কৈছিলে বা তেখেতে নিজকে কি বুলি ভাবিছিল মই ইউটিউব চাৰ্চ কৰি তেখেতৰ নিজা কণ্ঠৰ 1 মিনিটৰ এটা ক্লিপ এটা মই সংগ্ৰহ কৰিব পাৰিছো মই সঞ্চালক মহোদয়ৰ অনুমতি বিচাৰিছো মই ক্লিপটো শুনাব বিচাৰিছো আৰু তাৰ এই ক্লিপটোতে তেখেতে নিজকে নিজে তেখেতে কৈছে কিদৰে তেওঁ সাহিত্য সেৱা কৰি গৈছিল কিদৰে তেওঁ আমাৰ যিটো জাতীয় চেতনা উদ্বুদ্ধ কৰাত বিশেষভাৱে নিজকে উৎসৰ্গা কৰিছিল হাঁহি তামাচাৰ ভাগৰ জুৰুৱা গান কি যে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীৰাৰ তান এইটো নহয় হাঁহি তামাচাৰ ভাগৰ জুৰুৱা গান কি যে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীৰাৰ তান ই যে শত অপমান লাঞ্ছনাহানি উজৰা অসীম পাপ ই যে ৰুদ্ধ আত্মবেদনা নিজৰি ওলোৱা অনল এইটো নহয় হাঁহি তামাচাৰ ভাগৰ জুৰুৱা গান যে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীৰাৰ তান যে ক্ষুধাৰ কাৰণে দেৱদানৱৰ সিন্ধু মথন গান ই যে মৃত্যুঞ্জয় পদৰ কাৰণে মহাহলাহল পান ই যে মাতৃচৰণ পূজাৰ বেদীত হৃদয় ৰক্তদান ই যে ভাই ভাই কবে চকু পচাৰতে এক হৈ যোৱা প্ৰাণ ই যে হীনতা নিচতা ভীৰুতা দীনতা জোকাৰি পেলোৱা ভাৱ ই যে এক ৰূপে ৰখে ৰঙে চঙে এক কৰি দিয়া চাম
যে মহামানৱতা মূৰ্ছিত হোৱা অতি ঘোৰ অপমান, কি যে উৎপীড়কৰ ঘৃণিত গৰ্ব গুৰি কৰা অভিমান, কি যে সুপ্ত জীৱন চকুৱা জগুৱা বজ্ৰ নিনাদ তান, ই যে মানৱৰ অধিকাৰ হেতু কৰা শৃংখল অভিযান, ই যে নৰ নাৰায়ণ লাঞ্ছিত হোৱা ভয়াৱহ ইতিহাস, ই যে জীৱনৰ হকে মৰিবৰ হেতু প্ৰাণ গঢ়া অভিলাষ। ই যে মুক্ত জীৱন বন্ধন কৰা কঠোৰ ব্যথাৰ হান, ই যে মানৱতা অৱমাননাকাৰীক মৰ্দিত কৰাৰ ধ্যান, ই যে ক্ষত আঘাতৰ ৰক্ত ধোৱা শ্ৰাৱণৰ মহাপান, ই যে মাতৃ আদেশ সন্তান প্ৰাণ দিবলৈকে বলিদান, ই যে ক্ষত অপমান লাঞ্ছনা হানি উজৰা অসীম তাপ, ই যে ৰুদ্ধ আত্মবেদনা নিজৰি পৰুৱা অনভাৱ। এইটো নহয় হাঁহি তামাচাৰ ভাগৰ জোৰোৱা গান, ই যে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ তান। দেশ দেশ জুৰি লাখ
নৰপতি বৰ্গ গণমুক্তিত নাই